হেল্ল' গাইজ, ৰাতিপুৱা আৰম্ভ কৰিছোঁ ভিডিঅ'টো টিউশ্যনৰ পৰাই, কাৰণ আজি মোৰ উঠোতে অকণমান দেৰি হ'ল আৰু মোৰ টিউশ্যনটো আহিয়ে পালে। তো মই প্ৰথমতে তাক পঢ়াই ল'লোঁ, পঢ়াই উঠি মই অকণমান কাম কৰিলোঁ। তাৰপিছত মায়ে ক'লে পইচাটো বাটত দি আহিবলৈ, কিবা ৰাখিছে হেনো। তো মই পইচাটো দিবলৈ গ'লোঁ। তাৰপিছত মই বাৰ লগত মামাহঁতৰ ঘৰলৈ গ'লোঁ, কাৰণ আজি ইয়াৰ বাৰ্থডে। তো গোটেইকেইটা অকণমান খেলিলোঁ বাৰ্থডে বুলি। তাৰপিছত আকৌ ইভিনিং টাইম হ'ল, ইভিনিঙত মই আৰু এটা টিউশ্যন কৰোঁ। তো মই সেইটো টিউশ্যন কৰিবলৈ গুচি গ'লোঁ ইহঁতৰ পৰা দেখি। ক্লিপটো লোৱা নহ'ল। তাৰপিছত আকৌ ইফতাৰৰ টাইমেই হ'ল, সেই টিউশ্যনটো এৰামেনে। তাৰপিছত আহি ইফতাৰ কৰিলোঁ। আজি খুব গৰম আছিল, খুব ৰ'দ দিছে, বহুত বেছি পানী পিয়াহ লাগিছে, কষ্ট হোৱা যেন লাগিছে। আৰু আজি বহুতকেইটা ৰোজা ৰাখিলোঁ, কিন্তু আজি অলপ বেছি ভাগৰ লাগিছে। তো তাৰপিছত একাপ ধুনীয়াকৈ চাহ খালোঁ, জিলাপি ব্ৰেডেৰে চাহকাপ খাই উঠি অকণমান ৰেষ্ট ল'লোঁ। তাৰপিছত নেক্সট মোৰ আন এটা টিউশ্যন আছিল। এইটো টিউশ্যনলৈ আহিবলৈ মোৰ একেবাৰে মন নাছিল, কিন্তু মানে নহাকৈ নোৱাৰোঁ থাকিব। তাৰপিছত এয়া ফুলটো বনাই থৈছিল, দেখুৱাই দিলোঁ।